আমি শিৱৰ পূজা কৰিলে যিটো প্ৰাৰ্থনা গাওঁ ওম নমঃ শিৱা, সেইটোৰ এটা গহীন তত্ত্ব আছিল। ওম নমঃ শিৱা মানে কেৱল শিৱক নমঃ কৰাই নহয়, সেৱা কৰাই নহয়, এইটোৰ এটা ভিতৰত এটা আধ্যাত্মিক এটা তত্ত্ব আছে। এইটোক পঞ্চাক্ষৰ মন্ত্ৰ বুলি কয়, 5টা আখৰৰ মন্ত্ৰ বুলি কয়। আৰু ওম নমঃ শিৱা এইটো ৰচনা কৰিছিল আদি শংকৰাচাৰ্যই, আদি গুৰু শংকৰাচাৰ্যই ওম নমঃ শিৱা এইটো মন্ত্ৰক ৰচনা কৰিছিল। ইয়াতে যদি চাই আপুনি 6টা আখৰ আছে, ওম নমঃ শিৱা, ওম এটা, নম শিৱায়, টোটেল 6টা হ'ল। কিন্তু পঞ্চাক্ষৰ বুলি কিয় কয়? ওমটো সম্বোধনহে কৰা হয়। সম্বোধন কেনেকৈ কৰা হয়? যেতিয়া এজন মানুহৰ নাম লোৱা হয়, তাৰে আগত শ্ৰী যেনেকৈ সম্বোধন কৰা হয়, সেইটো ইয়াতে ওম হিচাপত থাকে। আচল মন্ত্ৰ নমঃ শিৱায়, আচল মন্ত্ৰটো নমঃ শিৱায়, ওমটো বেলেগ। এতিয়া ওম তত্ত্ব যিটো আছে, ওম তত্ত্বটোৰ এটা ডাঙৰ অৰ্থ আছে। ওম তত্ত্বটো প্ৰথমতে ওম বুলি আদিনাৰায়ণে ব্ৰহ্মাক দিছিল। ব্ৰহ্মাই সেই ওম তত্ত্বটোক, ওমটোক ব্ৰহ্মাৰ হিচাপত 10,000 বছৰ তপস্যা কৰিছিল, ব্ৰহ্মাই ধ্যান কৰিছিল। তাৰপিছত ওমটোক ভাঙিবলৈ সক্ষম হৈছিল, ডিকোড কৰিবলৈ সক্ষম হৈছিল। এই ওমটোতে আচলতে 3টা আখৰ সোমাই থাকে, অ উ ম। অ উ ম এই 3টাতে গোটেই মানে জগত, তাতে মানে স্বৰ্গলোক, মৰ্তলোক, পাতাল লোক, এই গোটেইবিলাক এই ওম তত্ত্বটোতে নিহিত হৈ আছে। এই 14খন লোক যি আছে, সত্যলোক, তপলোক, জনলোক, মহলোক, সৰ্বলোক, ভুৱলোক, ভূলোক, অতল, বিতল, চুতল, তলাতল, মহাতল, ৰসাতল, পাতাল, এই গোটেইবিলাক লোক মেলি এই গোটেই ব্ৰহ্মাণ্ডখনক কৈছে কি হিৰণ্যগৰ্ভ। আৰু এই হিৰণ্যগৰ্ভ গোটেই একেলগে যেতিয়া কোৱা হয় ইয়াতে, সেই গোটেইবিলাককে ওম বুলি কোৱা হয়। এতিয়া ভোলেনাথক ওম বুলি সম্বোধন কৰিছে, তাৰমানে এই গোটেইবিলাক যাৰ তাতে আছে সন্নিৱিষ্ট হৈ, সেইজনে ওম সম্বন্ধীয়, সেইজনকে ওম বুলি ক'ব পাৰি। তো ভোলেনাথক বা মহেশ্বৰক প্ৰথমতে ওম বুলি সম্বোধন কৰিছে, ওম নমঃ শিৱা। এতিয়া নমঃ শিৱাৰ নম, তাৰপিছত শিৱায়, এই 5টা আখৰক পঞ্চাক্ষৰ বুলি কোৱা হয়। এতিয়া মই ব্ৰহ্মাৰ হিচাপত 10,000 বছৰৰ কথা ক'লোঁ। ব্ৰহ্মাই 10,000 বছৰ ধ্যান কৰিহে ওমটোক ডিকোড কৰিব পাৰিছে। কি কি আছে ওমটোত, অতে কি হয়, উতে কি হয়, মতে কি হয়, এই গোটেইখিনি ডিকোড কৰি ওম উচ্চাৰণ হৈছে। তো ওম ব্ৰহ্মাৰ হিচাপত যেতিয়া 10,000 বছৰ লাগে, তেতিয়া আমাৰ হিচাপত কিমান দিন লাগিব? এটা মই সাধাৰণ কথা বুজাই দিছোঁ। আমাৰ বৈদিক সময়মতে, যিটো বৈদিক সময় হয়, কলিযুগ 4,32,000 বছৰ হয়, দ্বাপৰ যুগ 8,64,000 বছৰ হয়, ত্ৰেতা যুগ 12,96,000 বছৰ হয়, আৰু সত্য যুগ 17,28,000 বছৰ হয়। এই গোটেইখিনি মিলি কি হৈছে, এটা মহাযুগ হৈছে। 43,20,000 বছৰ মিলি এটা মহাযুগ হয়। আৰু 71টা মহাযুগ মিলি এটা মন্বন্তৰ হয়। আৰু 14টা মন্বন্তৰ মিলি এটা কল্প হয়। আৰু এটা কল্প ব্ৰহ্মাৰ 1 দিন হয়। তো 365টা কল্প ব্ৰহ্মা 1 ব্ৰহ্মা বছৰ হয়। এনেকুৱা 10,000 বছৰ ব্ৰহ্মাই ধ্যান কৰাৰ পিছত ওম তত্ত্বটো ডিকোড কৰিব পাৰিছিল। গোটেই ওম তত্ত্বৰ গোটেইখিনি সোমাই আছে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ওম তত্ত্বটোত আছে। তো তেনেকুৱা সেই বিশ্ব ব্ৰহ্মাণ্ডৰ এই তত্ত্বৰ মালিক, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক মহেশ্বৰ। তো মহেশ্বৰো কিহৰ কাৰণে এই কৰিব লাগে, নমঃ কৰিব লাগে, তাৰে মই কথাখিনি আপোনালোকক নমঃ শিৱাৰ গোটেই যিটো মন্ত্ৰ আছে সেইটো ভাঙি দিছোঁ। এতিয়া প্ৰথম হ'ল নমঃ শিৱৰ 9 আখৰ। 9 আখৰ দি কি আৰম্ভ হয়? 9 আখৰ দি তত্ত্ব আৰম্ভ হয় পৃথিৱী। এইটো কি হয়, যদি আপুনি এই যায় সংস্কৃতত যায়, তো প্ৰত্যেকটো
প্ৰত্যেকটো আখৰৰ অৰ্থ আছে, কিন্তু অসমীয়া বা বেলেগ এইত গ'লে, বেলেগ ভাষাত গ'লে আখৰৰ অৰ্থ নাথাকে, শব্দৰহে অৰ্থ থাকে। কিন্তু সংস্কৃতত যেতিয়া যায় তেতিয়া আখৰৰ দেৱতা থাকে, আখৰৰ অৰ্থ থাকে। ন তত্ত্বই পৃথিৱী তত্ত্বক, ন আখৰে পৃথিৱী তত্ত্বক বুজায়, বা ন তত্ত্বৰ যিটো গুৰু বা দেৱতা সেইটো হ'ল পৃথিৱী তত্ত্ব। এতিয়া নৰে শিৱক কিয়, আৰু এই 5টা যে তত্ত্ব আছে, আকাশ, বায়ু, পানী, পৃথিৱী, অগ্নি, এই 5টা তত্ত্বৰ মালিক হ'ল শিৱ, ভোলেনাথ, মহাদেৱ, আমি যাক কওঁ মহেশ্বৰ বুলি। তো এই 5টা তত্ত্ব, আকাশ, বায়ু, পানী, পৃথিৱী, অগ্নি, এই সকলোৰে মালিক মহাদেৱ। নয়েদি মহাদেৱক কি আমি সেইটো চাই ল'ম। মন্ত্ৰটোৰ আৰম্ভণিত ন আখৰটো আছে, দ্বিতীয়টো ম আছে। তো নয়েদি নাগেন্দ্ৰ হৰায় ত্ৰিলোচনায় ভস্মাংগৰাগায় মহেশ্বৰায় নিত্যায় শুদ্ধায় দিগম্বৰায় তস্मै নকাৰায় নমঃ শিৱায়। আৰু এবাৰ কৈ দিছোঁ, নাগেন্দ্ৰ হৰায় ত্ৰিলোচনায় ভস্মাংগৰাগায় মহেশ্বৰায় নিত্যায় শুদ্ধায় দিগম্বৰায় তস্मै নকাৰায় নমঃ শিৱায়। এতিয়া নাগেন্দ্ৰ হৰায় ত্ৰিলোচনায়, তাৰপিছত ভস্মাংগৰাগায়, মানে নাগেন্দ্ৰ মানে কাল বা নাগক যিজনে হাৰ হিচাপত পিন্ধে, যিজনে 3টা চকু থাকে, যিজনৰ ভোলেনাথৰ মহাদেৱৰ 3টা চকু আছিল। ওপৰৰ চকুটোৰে আধ্যাত্মিক চকু আছিল, জ্ঞানৰ চকু, সেইটোৰে কামদেৱক ভস্ম কৰিছিল। মানে যিজনে কামদেৱক বা কামক বশত ৰাখে, ভস্ম কৰি দিয়ে। আৰু যিজনে গোটেই শৰীৰটোক ভস্মৰ অংগৰাগ কৰি থয়। ভস্মৰ অংগৰাগ কৰা মানে কি হয়, আৰু তলত এটা আখৰ এই আছে, উচ্চাৰণ হেৰি আছে, মন্ত্ৰ আছে, সেইটো পঢ়িলে একেলগে গম পাম ভস্ম অংগৰাগ কিয় কৰে। নিত্যায় শুদ্ধায় দিগম্বৰায়, নিত্য নৈমিত্তিক যিজনে এই বিশ্ব ব্ৰহ্মাণ্ডক শুদ্ধ কৰি ৰাখে, আৰু যিজনে দিগম্বৰ, গোটেই 4টা দিশেই যিজনৰ বস্ত্ৰ, যিজনৰ 4টা দিশেই বস্ত্ৰ, সেইজনক বস্ত্ৰৰ দৰকাৰ নহয়। ঠাণ্ডা গৰম তেওঁৰ গাত নালাগে, ঠাণ্ডা গৰম বা এইবিলাক শীত-তাপ যিবিলাক, এইবিলাক তেওঁৰ গাত নালাগে, কাৰণ তেওঁ ভস্ম লগাই থৈ দিয়ে গাত। তো তেনেকুৱা মহেশ্বৰৰ আমি ন আখৰেৰে আৰম্ভ কৰি তস্मै নকাৰায় নমঃ শিৱায়, সেই তেনেকুৱা মহেশ্বৰক বা ভোলেনাথক আমি নকাৰেৰে আৰম্ভ কৰি নমস্কাৰ কৰিব লাগে, সেৱা কৰিব লাগে। এতিয়া প্ৰথম শ্লোকটো গ'ল, এতিয়া দ্বিতীয় শ্লোকটো মই আপোনালোকক কৈ বুজাই দি আছোঁ। দ্বিতীয় শ্লোকটোত মন্দাকিনী সলিল চন্দন চৰ্চিতায় নন্দীশ্বৰ প্ৰমথনাথ মহেশ্বৰায় মন্দাৰ পুষ্প বহু পুষ্প সুপূজিতায় তস্मै মকারায় নমঃ শিৱায়। মন্দাকিনী সলিল চন্দন চৰ্চিতায় নন্দীশ্বর প্রমথনাথ মহেশ্বরায় মন্দার পুষ্প বহু পুষ্প সুপূজিতায় তস্मै মকারায় নমঃ শিৱায়। এইখিনিৰ অৰ্থটো হ'ল, মন্দাকিনী মানে গংগাৰ পানীক মন্দাকিনী বুলি কয়। মন্দাকিনী গংগাৰ আন এটা নাম হ'ল মন্দাকিনী। তো মন্দাকিনীৰ গংগাৰ পানীত চন্দন পবিত্ৰ কৰি, চন্দন এনে আমি সাধাৰণ পানীত ঘঁহিলে বা এই কৰিলে পবিত্ৰ হোৱা বুলি নকয়। চন্দন ঘঁহিলে আমি আচলতে গংগা জলতহে চন্দন ঘঁহিব লাগে। তো ভোলেনাথে কি কৰিছিল, গংগা জলত চন্দন এই কৰি পেলাই ঘঁহি চৰ্চিতায় লগাইছিল। তাৰপিছত মন্দাৰ পুষ্প তথা অন্য পুষ্প, মন্দাৰ পুষ্প আৰু মন্দাৰ মানে এবিধ ফুল আছে আমি জানোৱেই, পুষ্প তথা বহু পুষ্প, যিবিলাকেদি আমি সেই ভোলেনাথক মন্দাৰ পুষ্প বহু পুষ্প দি পূজা কৰোঁ বা অৰ্চনা কৰোঁ। তাৰপিছত নন্দীশ্বৰ প্ৰমথনাথ মহেশ্বৰ, নন্দীশ্বৰ মানে নন্দীৰ অধিপতি, নন্দী ধৰ্মৰ প্ৰতীক, ধৰ্মৰ অধিপতি সেই মহেশ্বৰ। আৰু সেই মহেশ্বৰৰ লগত গণ থাকে। গণ মানে কি, গণ মানে ধৰক
এটা গোট বুলি ক'ব পাৰি। এটা গোট বুলি মহেশ্বৰৰ লগত শিৱগণ, কুবেৰগণ এনেকৈ মানে বহুত গণ আছিল, দেৱগণ এনেকৈ মহেশ্বৰৰ ওচৰত আছিল। সেইকাৰণে সেই মহেশ্বৰৰ মানে অনুগামীসকলক গণ বুলি কোৱা হয়। নন্দীকে অধিপতি, নন্দীশ্বৰ মানে নন্দীৰ অধিপতি মানে ধৰ্মৰ অধিপতি বা ধৰ্মৰ যিজন মেইন মানুহ, মূল মানুহ, ধৰ্মৰ যিজন অধিপতি। তাৰপিছত সেই গণবিলাকৰ যিবিলাক গণ আছে, কুবেৰ গণ আছে, দেৱগণ আছে, এই সকলোবিলাকৰ গণৰে স্বামী মহেশ্বৰ। আৰু সেই মহেশ্বৰকে মকাৰেৰে আমি নমস্কাৰ কৰোঁ। তস্मै মকাৰায় নমঃ শিৱায়। সেই মহেশ্বৰকে আমি আকাৰেৰে নমস্কাৰ কৰিলোঁ। এতিয়া তৃতীয় শ্লোকটো আছিল ইয়াৰে। শিৱায় গৌৰী বদনাব্জ বৃন্দ চূৰ্যায় দক্ষোদ্ধারনাশকায় শ্রীনীলকণ্ঠায় বৃষধ্বজায় তস্मै শিকাৰায় নমঃ শিৱায়। তৃতীয়টো আছিল, দ্বিতীয়টো মকাৰৰ এটা কথা মই ক'ব তাতে ৰৈ গ'ল। তো কি তত্ত্ব আছিল? আছিল জল তত্ত্ব, পানীৰ তত্ত্ব। সেইকাৰণে তাতে গংগা জলৰ কথা কৈছে, তত্ত্ব, গল তত্ত্ব। তাৰপিছত তৃতীয় তত্ত্বটো আছিল চি, হৈ গ'ল, এতিয়া শিৱ তত্ত্বৰ সিটো আহিব। এতিয়া সিটো যদি আহে তেতিয়া হ'ব শিৱায় গৌৰী বদনাব্জ বৃন্দ সূৰ্যায় দক্ষাধরনাশকায় শ্রীনীলকণ্ঠায় বৃষধ্বজায় তস্मै শিকারায় নমঃ শিৱায়। তস্मै শিকারায় নমঃ শিৱায়। তস্मै শিকারায় নমঃ শিৱায়। এতিয়া শিকাৰত কি হয়? শিৱা শিৱায় বুলি আমি অসমীয়াত কওঁ। এইটোৰ সাধাৰণ অৰ্থ শিৱায় গৌৰী বৃষধ্বজায়। গৌৰী বৃষধ্বজায় ইয়াতে গোটেইখিনি এটা সংক্ষেপে কৈছে, এটা বিশেষ অৰ্থ বুজাৰ কাৰণে কৈছে। মহেশ্বৰ কি হয়? কল্যাণ স্বৰূপ হয়, কল্যাণ, যিয়ে জগতৰ কল্যাণ কৰে। যি পাৰ্বতী মানে কি? পাৰ্বতীটো বুজিবলৈ, পাৰ্বতী এটা হ'ল শক্তি। শক্তি মানে কি? শক্তি এখন গাড়ী যেতিয়া শক্তি নাথাকে, পাৱাৰ নাথাকে, সেই গাড়ীখন চলিব নোৱাৰে। গাড়ী এখন বনাই ৰেডি কৰাৰ পিছতো যদি তাতে পাৱাৰ নাথাকে তেতিয়া সেই গাড়ীখন চলিব নোৱাৰে। তো পাৰ্বতী হ'ল শিৱৰ শক্তি। সেইটো কৈছে শিৱায় গৌৰী বৃষধ্বজায়। শিৱায় গৌৰী বদনাব্জ বৃন্দ সূৰ্যায় দক্ষাধরনাশকায়। তো শিৱৰ লগত সেই পাৰ্বতীৰ শক্তি থাকে, শক্তিৰ কেন্দ্ৰ, তাৰমানে যিজন সকলোৰে কল্যাণ স্বৰূপ, যিজন হ'ল শক্তিৰ কেন্দ্ৰ, আৰু যিজনে মানে সূৰ্য স্বৰূপ হয়, সূৰ্যৰ দৰে উজ্জ্বল হয়, আৰু যিজনে দক্ষ ৰজা কি আছিল? ভোলেনাথৰ মহাদেৱৰ শহুৰ আছিল। আৰু দক্ষই যজ্ঞ এখন পাতিছিল, য'ত মানে অহংকাৰৰ বশৱৰ্তী হৈ দক্ষ ৰজাই ভোলেনাথক, মহেশ্বৰক তাতে নিমন্ত্ৰণ কৰা নাছিল। যাৰ কাৰণে কি হৈছিল? ভোলেনাথে দক্ষ ৰজাক, নিজৰ শহুৰেকক ধ্বংস কৰি দিছিল। ইয়াতে এটা গুণ সংক্ষেপে কৈছে যে ভোলেনাথৰ এনেকুৱা গুণ আছে যাৰ মনত আপোন পৰ কোনো নাই, নীতি আছে খালী। যিজনৰ ধ্বজা বৃষভ, ধ্বজা মানে প্ৰতীক, যিজন ভোলেনাথৰ প্ৰতীক বৃষভ তাৰমানে এটা ধৰ্মৰ প্ৰতীক। আমি এই যে কওঁ বলৎ কৰোঁ, তো সেইটো এটা ধৰ্মৰ প্ৰতীক। তো তেনেকুৱা ধৰ্মৰ প্ৰতীক, যি
ধৰ্মৰ কাৰণে আপোন পৰ কাকো চিনি নাপায়। সকলোৰে কল্যাণৰ খাতিৰত নিজৰ শহুৰেককো যিজনে ধ্বংস কৰি দিছিল। তো এনেকুৱা নীলকণ্ঠৰ বা নীলকণ্ঠৰূপী যিজনৰ মানে নীলকণ্ঠৰটো আমি সাগৰ মন্থনত পাইছোঁ ভোলেনাথৰ কণ্ঠ কিয় নীলা হৈছিল, বিষ খোৱাৰ কাৰণে ভোলেনাথৰ কণ্ঠ নীলা হৈ গৈছিল। গোটেই তাৰমানে নীলকণ্ঠ কৈ ইয়াতে কৈছে কি গোটেই বিশ্বখনৰ কল্যাণ কৰি বিষমুক্ত কৰি ৰাখে আৰু গোটেই বিশ্বৰ অহংকাৰ দম্ভ এইবিলাকক ধ্বংস কৰে আৰু এইবিলাকক কৰাৰ কাৰণে কোনো ক্ষেত্ৰত তেওঁ আপোচ নকৰে। আৰু তেনেকুৱাই ভোলেনাথ বা মহেশ্বৰক শ্ৰীকাৰায় বা শ্ৰীকাৰ শিৱাৰ আকাৰ শ্ৰী প্ৰথম। তো সেই তস্মৈ শ্ৰীকাৰায় নমঃ শিৱায়, শ্ৰীকাৰ স্বৰূপ সেইজন মহেশ্বৰক আমি নমঃ কৰিব লাগে বা নমস্কাৰ কৰিলোঁ। এতিয়া চতুৰ্থ শ্লোকটোলৈ আহোঁ। এতিয়া ৱাব্য আছে এটা শিৱায় ৱাব্যটো দি কি আৰম্ভ হ'ব, কি তত্ত্ব হয়? ৱাব্যটো কি তত্ত্ব হয়? বায়ু। সংস্কৃততো আমাৰ অসমীয়াত হ'লে বায়ু, সংস্কৃতত হ'লে ৱাব্য আহে বায়ু। তো ৱাব্য দি বায়ু তত্ত্বক সম্বোধন কৰে, বায়ু তত্ত্ব বুজায়। বায়ু তত্ত্ব ৱাব্যৰ এইটো হ'ল দেৱতা হ'ল ৱাব্য, আখৰৰ দেৱতা থাকেতো। তো ৱাব্য দেৱতা হ'ল বায়ু। আমি যেতিয়া ৱাব্যটো উচ্চাৰণ কৰোঁ তেতিয়া বায়ু লাগে আমাক, শৰীৰৰ পৰা বায়ুৰ প্ৰভাৱটো বেছিকৈ লগা হয়। সেইকাৰণে বায়ু ইয়াৰে কোৱা হৈছে ৱাব্যটোৰ দেৱতা হ'ল বায়ু। তো বায়ুৰ দ্বাৰা বায়ু তত্ত্বৰ দ্বাৰা শিৱৰ কোনটো আমি আৰাধনা কৰিব পাৰোঁ? বশিষ্ঠ কুম্ভোদ্ভৱ গৌতমাৰ্য মুনীন্দ্ৰ দেৱাশিত শেখৰায় সন্ৰাৰ্ক বৈশ্য নৰলোচনায় তস্मै বকারায় নমঃ শিবায়, তস্मै বকারায় নমঃ শিবায়, তস্मै বকারায় নমঃ শিবায়। এই শ্লোকটোৰ অৰ্থ কি? বশিষ্ঠ মুনি, আগস্ত্য ঋষি, গৌতম ঋষি, এই ইন্দ্ৰ আদি চবে সকলোৱে যিজনৰ ওচৰত মানে মূৰ দোৱাই সেৱা কৰে, যিজনক পূজা কৰে, চন্দ্ৰ সূৰ্য আৰু অগ্নি যিজনৰ চকু, চন্দ্ৰ সূৰ্য অগ্নি যিজনৰ চকু। ভোলেনাথৰ 3টা চকু আছিল, চন্দ্ৰ সূৰ্য। এনেইতো সাধাৰণ মানুহৰ 2টা চকু থাকে, 2টা চকুৰ এটা চন্দ্ৰ এটা সূৰ্য। বাওঁফালততো চন্দ্ৰ থাকে, সোঁফালতো সূৰ্য থাকে। মানুহৰ যে 2টা চকু থাকে, এটা বাওঁফালে এটা সোঁফালে, বাওঁফালতো চন্দ্ৰ বুলি কোৱা হয়, সোঁফালতো সূৰ্য বুলি কোৱা হয়। আৰু ভোলেনাথৰ 3টা চকু আছিল। ওপৰৰ চকু যিটো আছিল ভোলেনাথৰ কপাত, সেইটো অগ্নি বুলিও কোৱা হয়। অগ্নিয়ে কি কৰে? বস্তুক ভস্ম কৰে, মানে জ্ঞানৰ চকু। অগ্নি মানেও জ্ঞান হয়। জ্ঞানৰ চকুৰ দ্বাৰা যিটো বেয়া বস্তু সেইটোৰ লগত পৰিচয় হয়, সেইটোক ধ্বংস কৰাটোৱে অগ্নিৰ কাম। অগ্নিত যেনেকৈ আমি স্বাহা কৰোঁ, অগ্নিত তাৰমানে বস্তুবিলাক নষ্ট হৈ যায়, বেয়া বস্তুবিলাক অগ্নিত ধ্বংস হয়। এতিয়া কামদেৱ বেয়া বস্তু আছিল, সেইকাৰণে ভোলেনাথে সেইটোক ধ্বংস কৰিছিল 3য় চকু ওপৰৰ চকুটোৰে। তো সেইটো কৈছে তেনেকুৱা ভোলেনাথক, যিজনৰ 3টা চকু, চন্দ্ৰ সূৰ্য আৰু অগ্নিস্বৰূপ 3টা চকু থাকে, সেইকাৰণে সেইজন ভোলেনাথক আমি ৱাব্য আকাৰেৰে যিটো আৰম্ভ হৈছে শিৱায় ব, তো ৱাব্য আকাৰেৰে কি কৰিব লাগে? নমস্কাৰ কৰিব লাগে। তস্मै বকাৰায় নমঃ শিৱায়, তস্मै বকাৰায় নমঃ শিৱায়। এইটো হ'ল এইটো শ্লোকৰ এইখিনি অৰ্থ। তাৰ পিছৰ শ্লোকটো, শেষৰটো একদম লাষ্টৰ 5 নম্বৰ শ্লোকটো বুজাই দি আছোঁ। যক্ষ স্বৰূপায় জটাধৰায় পিনাকহস্তায় সনাতনায় দিব্যায় দেবায় দিগম্বরায়
तस्मै यकाराय नमः शिवाय तस्मै यकाराय नमः शिवाय तस्मै यकाराय नमः शिवाय। যিজনে যক্ষ ৰূপ ধাৰণ কৰিছিল, যিজনে জটাধাৰী হয় আৰু যিজনে সনাতনক ৰক্ষাৰ কাৰণে পিনাক মানে ভোলেনাথৰ ধনুকে পিনাক কয়, মানে ভোলেনাথে যিখন ধনু লৈছিল সেইখনৰ নাম পিনাক। তেনেকুৱা দিব্য পুৰুষ সনাতন পুৰুষ, যি সনাতন মানে সত্য পুৰুষ হয়। আৰু এনেকুৱা দিগম্বৰ কাৰণে, দিগম্বৰ মানে এই বিশ্বব্ৰহ্মাণ্ডখনে যিজনৰ বস্ত্ৰ, সেই তেনেকুৱা দিগম্বৰ কাৰণে তেওঁক আমি য় আকাৰেৰে তেওঁৰ নামটো লৈ নমস্কাৰ কৰিব লাগে বা সেৱা কৰিব লাগে। ইয়াতে আকৌ এবাৰ এইখিনি বুজাই দিছোঁ। যক্ষ স্বৰূপায় জটাধৰায়, যক্ষ স্বৰূপ আৰু তেওঁ এবাৰ যক্ষ স্বৰূপ লৈছিল। আৰু জটাধৰাই মানে চুলিখিনি যিটো বান্ধি থৈ দিয়ে সেইটোক জটা বুলি কয়। জটা কিয় কয়? যি জটা মানে আচল জটা শব্দটোৰ অৰ্থ একলগ কৰা। শিৱই গোটেই চুলিখিনি একলগ কৰি বান্ধি থৈছিল। শিৱ ভক্তবিলাকেও চুলিখিনি যদি দীঘল হয় একলগ কৰি বান্ধিব লাগে। একলগ কৰি বান্ধা মানে চুলি হ'ল মানুহৰ বাসনাৰ প্ৰতীক। মানে যিদৰে চুলি অগণন সংখ্যা আছে, তো মানুহৰো মনত বাসনা বহুত থাকে। আজি চাইকেল আছে, কালি বাইক লাগে, কালি বাইক আছে, পৰহি ফ'ৰ হুইলাৰ লাগে, ফ'ৰ হুইলাৰৰ পিছত ডাঙৰ ফ'ৰ হুইলাৰ, আৰু ডাঙৰ ফ'ৰ হুইলাৰ পিছত হেলিকপ্টাৰৰ কল্পনা কৰে। এইটো হ'ল মানুহৰ বাসনাৰ স্বভাৱ। তো যেতিয়া আমি বাসনাৰ প্ৰতীক এই স্বভাৱবিলাকক, এই স্বভাৱ নষ্ট কৰি, বাসনাবিলাক নষ্ট কৰি একলগ কৰাকে কয় জটাধৰায়। চুলিখিনি বান্ধি কৰি একলগ কৰি কেৱল ভোলেনাথক চিন্তা কৰিব লাগে শিৱৰ ভক্তসকলে। তো শিৱয়ো চুলিখিনি বাসনাবিলাকক চব একলগ কৰি বান্ধি থৈ দিয়ে। আৰু পিনাক হস্তায় সনাতনায়, তেওঁ সনাতন ৰূপী হয়। সনাতন মানে সত্য আত্মা, সত্য আত্মাক সনাতন বুলি কয়, যি কেতিয়াও মৃত্যু নহয়, যি সদায় চিৰকালে থাকায়। পিনাক হস্তায় মানে হাতত, পিনাক মানে শিৱ ধনুষ যিখন আছিল শিৱৰ হাতত, সেইখনক পিনাক বুলি কয়। দিব্যায় দেৱায় দিগম্বৰায় তস্मै য়কাৰায় নমঃ শিৱায়। তাৰমানে দিব্যায় দেৱায় দিগম্বৰায়, এনেকুৱা মানে দিগম্বৰ দেৱ আৰু কাৰ স্বৰূপ, এনেকুৱা দেৱতা, এনেকুৱা তেওঁ দেৱ, সেইকাৰণে তেওঁক য় আকাৰেৰে আমি নমস্কাৰ কৰিব লাগে বা সেৱা কৰিব লাগে। তাৰপিছত এই 5টা আখৰ হৈ গ'ল। 5টা আখৰৰ শ্লোকটো মই আপোনালোকক ডিকোড কৰি ভাঙি পেলাই দি দিলোঁ, আৰু এবাৰ আপোনালোকক মই শুনাই দিছোঁ প্ৰথমৰ পৰা। খালি এবাৰ ভাঙনিটোতো দিলোঁ, এতিয়া শ্লোকটো কৈ দিম। 5টা আখৰৰ মন্ত্ৰ, সেইকাৰণে পঞ্চাক্ষৰ মন্ত্ৰ বুলি কোৱা হয়। আৰু পঞ্চাক্ষৰ মন্ত্ৰৰ এইটো ৰচনা কৰিছিল আদিগুৰু শংকৰাচাৰ্যই। শংকৰাচাৰ্য এজন বৈদিক পণ্ডিত আছিল, বহুত ডাঙৰ পণ্ডিত আছিল। তেওঁ শংকৰ ভগৱানৰ ৰূপ আছিল বুলি মানুহে বিশ্বাস কৰে। তেওঁ ৰচনা কৰিছিল ওম নমঃ শিৱ, শিৱায় নমঃ শিৱায়, এইকেইটা 5টা আখৰৰ তেওঁ ভাঙনি কৰি দিছিল কি কি হয়। আৰু সেইকেইটা এনেকুৱা আছিল, 5টা আখৰ দি 5টা শ্লোক আৰম্ভ হয়। নাগেন্দ্ৰহাৰায় ত্ৰিলোচনায় ভস্মাঙ্গরাগায় মহেশ্বরায় নিত্যায় শুদ্ধায় দিগম্বরায় তস্मै নকারায় নমঃ শিবায় তস্मै নকারায় নমঃ শিবায় তস্मै নকারায় নমঃ শিবায়। মন্দাকিনী সলিলচন্দন চর্ষিতায় নন্দীশ্বর প্রমথনাথ মহেশ্বরায়
মন্দার পুষ্প বহু পুষ্প সুপূজিতায় তস্मै মকারায় নমঃ শিবায় তস্मै মকারায় নমঃ শিবায় তস্मै মকারায় নমঃ শিবায় শিবায় গৌরী বরনাব্জবৃন্দ সূর্যায় দক্ষাধরনাশকায় শ্রীনীলকণ্ঠায় বৃষধ্বজায় তস্मै শিকারায় নমঃ শিবায় তস্मै শিকারায় নমঃ শিবায় তস্मै শিকারায় নমঃ শিবায় বশিষ্ঠকুম্ভোদ্ভবর্গৌতমার্য মুনীন্দ্রদেবর্ষিতশেখরায় সন্রানকবৈষ্ণবপ্রলোচনায় তস্मै वकाराय नमः शिवाय तस्मै वकाराय नमः शिवाय तस्मै वकाराय नमः शिवाय जक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय दिव्याय देवाय दिगंबराय तस्मै यकाराय नमः शिवाय तस्मै यकाराय नमः शिवाय तस्मै यकाराय नमः शिवाय। এই শ্লোকটো এই মন্ত্ৰটো পঞ্চাক্ষৰ মন্ত্ৰটো ইমানতে শেষ হ'ল। আপোনালোকে যেতিয়াই ভোলেনাথৰ মহাদেৱৰ মন্দিৰত যায়, ভোলেনাথৰ সন্মুখত বহিব নোৱাৰিলেও যিকোনো এটা কোণত বহি, মন্দিৰৰ কোণত বহি হ'লেও এই মন্ত্ৰটো আপোনালোকে এবাৰ গাব, এবাৰ কমচে কম গাব। এনে যদি পাৰে 108 বাৰ গাব লাগে। অদ্ভুত একদম প্ৰমাণ আছে এই মন্ত্ৰটোৰ। আপুনি মাত্ৰ কোনো ধৰণৰ তাতে কামনা বাসনা লৈ নাযাব ভোলেনাথৰ ওচৰত। মোৰ যে কামনা কিবা মোক অমুকটো কৰি দিয়ক, তমুকটো কৰি দিয়ক, তমুকটো কৰি দিয়ক, এনেকুৱা কোনো ধৰণৰ কামনা বাসনা লৈ নাযাব। আপুনি চুপচাপ যাব, মন্দিৰটোত জাগা সন্মুখত নাপালে কোণা এটাত বহিব বা বাহিৰতো বহক, গেটৰ সন্মুখত বহক, বহি এই পঞ্চাক্ষৰ মন্ত্ৰটোৰ আপুনি 108 বাৰ উচ্চাৰণ কৰক। 108 বাৰ এই মন্ত্ৰটোক মানে এই কৰক, ধ্যান কৰক। মন্ত্ৰটো আচলতে মন্ত্ৰক ধ্যানহে কৰিব লাগে। আপুনি এইটো পঞ্চাক্ষৰ মন্ত্ৰ আপুনি তাতে ইণ্টাৰনেটত পাই যাব। এই ইণ্টাৰনেটৰ পৰা সেইখিনি লিখি লৈ কাগজ এখনত প্ৰথমতে আপুনি এইখিনি পঢ়ি তাতে সেই কৰিব। প্ৰথমতে আপোনাৰ হয়তো এইটো 50-100 বাৰত আপুনি এইটো উচ্চাৰণখিনি কৰিব নোৱাৰিব, কিন্তু সম্পূৰ্ণ শুদ্ধ উচ্চাৰণ লাগিব। তো 100-200 বাৰ কৰিলে আপোনাৰ শুদ্ধ উচ্চাৰণ আহিব। লাহে লাহে আপোনাৰ সেইটো মনত সোমাই যাব আৰু তেতিয়াই আপুনি ফলবিলাক পাব ধৰিব। অদ্ভুত ফল পাব। খালি একো বাসনা নাৰাখিব, একো ইচ্ছা নাৰাখিব। ভগৱান ভোলেনাথে চব বুজি পায়। তেওঁক অৰ্পণ কৰি দিয়ক, সমৰ্পণ ভাৱত যাওক আৰু মন্ত্ৰ উচ্চাৰণ কৰক, প্ৰাৰ্থনা কৰক। আপোনাৰ মংগল নিশ্চয় হ'ব। তো ধন্যবাদ সকলোকে।